हेलो फ्रेंड्स সকলকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ যেতিয়াৰ পৰা মানে আমাৰ পথাৰত কাম চলি আছে তেতিয়াৰ পৰা আমাৰ মানে কোনো বজাৰত যোৱাই নাই তো ফাইনালি আজি মানে গল আজি মানে আমাৰ ধান কাটাৰ মানে আজি হাউৰি খাইছে এটা হয় কাৰণে আজি বজাৰত মা গল আহিলে এতিয়া হাহাৰে কি বজাৰ আনিলে আপোনালোকক দেখাই দিও এইপানে আনিছে ব্ৰইলাৰ মাংস এইপানে ব্ৰইলাৰ মাংস আজিহে পুৰা সবজিৰ বজাৰ দেখি দেই আজিহে আনিল এইবিলাক আলু বিলাহী এইবিলাক আৰু মানে কিবা কিবি আনিছে বজাৰ আজিহে মানে ফাইনেলি আঞ্জা কচুলিৰ মুখ দেখা পালো এতিয়া মানে আমাৰ মানে আজি কি আঞ্জা সবজি কি হ'ব আপোনালোকে সব ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিলে গম পাব আৰু আমাৰ আজি মানে বনাব হাঁহ ফাইনেলি মানে মা এতিয়া গ'ল মানে হাঁহ খিদিবৰ কাৰণে কাৰণ ৰাতিপুৱাই মানে ওলাই দিছিলোঁ হাঁহকেইটা আৰু এতিয়া মানে হাঁহকেইটা খিদিব গৈছে মায়ে লৈ আহিব এতিয়া হাঁহ চাহ ধুনীয়াকৈ মাৰি কাটি ধুনীয়া বাচিম মই নামাৰোঁ বাৰু মা মাৰিব ধুনীয়াকৈ বাচিম আৰু ব্ৰইলাৰ মাংস আনিছে যিহেতু কোনোবা হাঁহ নাখাব পাৰে তো সেইকাৰণে মানে ধুনীয়াকৈ ব্ৰইলাৰ মাংসটো অলৰেডি মানে আনি থৈ দিছে আৰু ছয়টা ফাইনেলি মানে ধুনীয়াকৈ সিহঁতক গ'লগৈ মানে ধান কাটিবৰ কাৰণে আৰু মজাকৈ এতিয়া মই ভাত আঞ্জা বনোৱাত লাগি যাওঁ তো এতিয়া মানে কাপোৰ কান বৈ আছিলোঁ এতিয়া মানে মা আহিল যিহেতু ধুনীয়াকৈ এতিয়া আৰু মানে ধুনীয়াকৈ মানে এতিয়া মই ভাত আঞ্জাখিনি বনোৱা ষ্টাৰ্ট কৰি দিওঁ আৰু আজি বনাম মানে চলিয়া আঞ্জাৰ কাৰণে মাহৰ দালি তো ফাইনেলি মানে মই মাহৰ দালিখিনি দোকানৰ পৰা লৈ আহিলোঁ আৰু অলপ তেন্তে আজি ভিডিঅ'টো আপোনালোকৰ লগত আজি আৰম্ভ কৰা আৰু তেনেকৈ এতিয়া মানে জুই চুই ধৰোঁ গৰম পানী দিওঁ যিহেতু হাঁহটো বাচিব লাগিব ন তো সেইকাৰণে এতিয়া গৰম পানী দিওঁ গাইছ সেইকাৰণে মায়ে পূৰা হাঁহ ধৰাত লাগি গৈছে আমাৰ হাঁহ আৰু ওলাই গেল কোনটো ধৰা নহ'লে এইটো ধৰ ডাঙৰটো ইমান ডাঙৰ চুইটো চেণ্ডেল যোৰা পিন্ধি সদায় কোনাত লুয়া তোকে ধৰ So guys, finally আমি হাঁহ ধৰিলো নামি ন হাঁহ খাবি এতিয়া ধুনীয়াকৈ মই গৰম পানী দি দিলোঁ আৰু ইপানে ধুনীয়াকৈ হাঁহটো ধৰিলোঁ মানে জুই ভালকৈ জ্বলাই নাই আৰু ইপানে হাঁহটো ধুনীয়াকৈ মায়ে মাৰিব গাইছ মই বেছিব লৈ নাথাকোঁ জানো কণ্ডিশ্যন আপোনালোকে গম পাইছে সকলো এতিয়া মায়ে ধুনীয়াকৈ মাৰিব মই গৰম পানী দি দিছোঁ এতিয়া ধুনীয়াকৈ বাচিব আৰু এতিয়া খাই দিলোঁ গৰম পানী হাঁহৰ কাৰণে পানী মানে খাৰ আঞ্জাৰ কাৰণে মাহৰ দালি খাৰ আঞ্জাৰ কাৰণে ধুনীয়াকৈ বহাই দিলোঁ আৰু ধুনীয়াকৈ যোগাৰ পাতি কৰি আছোঁ সেইকাৰণে মই মাহৰ দালি ভাজি আছোঁ ধুনীয়াকৈ মাহৰ দালিখিনি ভাজি আৰু ধুনীয়াকৈ তাতে দি দিম আৰু মানে মাহৰ দালিৰ কাৰণে চাউল আজি ধুনীয়াকৈ খাৰ আঞ্জা বনাম কোমোৰা আৰু ধুনীয়া মাহৰ দালিৰ লগত আৰু হাঁহৰ লগত কোমোৰা ধুনীয়াকৈ টেষ্টিকৈ বনাব লাগিব কাৰণ যিহেতু মানুহ আহিব ন মানুহ থাকিব মানুহ খাব বুলি বাহিৰা মানুহ তো ভালকৈ বনাব লাগিব আৰু সেইকাৰণে মানে ব্ৰইলাৰখিনি এতিয়া বনাব লাগিব আৰু এতিয়া মানে হাঁহটো আমাৰ এই তাতে নিব হয় হাঁহটো মানে অলপমান আমাৰ এইটো বেমাৰী হৈছে বেমাৰী হৈ থকাতে মানে কিবা লোহা ফুটাই দিলে ভাল হয় বোলে আৰু সেনেকৈ মায়ে এতিয়া ধুনীয়াকৈ লোহা গৰম দিছে এতিয়া ধুনীয়াকৈ ফুটাই দিব আৰু এতিয়া ভাল হ'ব আৰু এতিয়া ধুনীয়াকৈ মোৰ সেইখিনিও ফাইনেলি হৈ যাব আৰু এতিয়া ধুনীয়াকৈ গোটেইখিনি কাম আপোনালোকক দেখাই আছোঁ চ' গাইজ ফাইনেলি মানে আমাৰ ভাত হৈ গ'ল আৰু এইপানে মায়ে ধুনীয়াকৈ কাটি আছে মাংস সেইপানে হাঁহ সেইপানে হৈছে ব্ৰইলাৰ আৰু এইপানে ধুনীয়াকৈ ইয়াতে বাহিৰতে বহাই দিলোঁ খাৰ আঞ্জাখিনি ধুনীয়াকৈ হৈ যাব আৰু এতিয়া ধুনীয়াকৈ মই চব মানে শাক পাচলিবিলাক কাটোঁ আৰু ধুনীয়াকৈ আলু চালু পিঁয়াজ চিয়াজ ধুনীয়াকৈ এতিয়া মই এইখিনি কৰোঁ আৰু এতিয়া ফাইনেলি ভাতটো যিহেতু হৈ গ'ল জুইখিনি কাঢ়ি থৈ দিলোঁ আৰু এতিয়া মানে মোৰ আঞ্জা কাটা পালা এতিয়া আঞ্জা কাটোঁ মই মানে কমলা আনিছে এতিয়া কমলা এটা খাই দিওঁ Someone I could call the one. You gon' be my only.
চ' ইপানে ধুনীয়াকৈ মাংস মাহত দালি এইপানে হৈছে আৰু মাংস হাঁহ মাংস আৰু ইপানে হৈছে আলু ওলকবি পিঁয়াজ তেজপাত ধুনীয়াকৈ কাটি ল'লোঁ ইপানে আদা নহৰু ইপানে ধুনীয়াকৈ কেৰাহী বহাই দিলোঁ পিঁয়াজ কাটি কান্দি কান্দি অৱস্থা বেয়া হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ মই মাংসখিনি বনাবা ধুনীয়াকৈ কেৰাহীত ধুনীয়াকৈ তেল চেল দি দিলোঁ পিঁয়াজ চিয়াজ দিলোঁ এতিয়া আদা নহৰুখিনি দি মাংসখিনি দি ধুনীয়াকৈ এতিয়া ভাজিম আৰু গাহৰি হলাইছোঁ গাহৰি নহয় হাঁহটো অলপ দেৰি হ'ব কাৰণ বা কোমোৰা বৰ্তমান আহি পোৱা নাই কোমোৰা ল'বা গৈছে মা গাঁৱত কোমোৰা নাপাল বজাৰত গাঁৱতো মানে ওচৰে পাজৰে দিছিলোঁ নাই কিন্তু অলপ দূৰত আছে সিহঁতৰ তাত দুটা ল'ব গৈছে কিন্তু আহি পালে ধুনীয়াকৈ বনাম চ' ফাইনেলি গাইছ মোৰ গোটেই মানে হৈ গ'ল আৰু মানে চাব পাৰে কোমোৰা আনিল ধুনীয়াকৈ কাটিল আৰু এতিয়া মাংসখিনি এতিয়া ধুনীয়াকৈ মই বনাওঁ আৰু কেৰাহী চাহী এতিয়া বহাই দিওঁ আৰু ফটাফট বনাওঁ যিহেতু এতিয়া আহিব হৈছে আৰু কাৰণ মই মাংস চাংস ধুনীয়াকৈ বনাই পেলাই এইখিনি থৈ দিলোঁ আৰু ইয়াতে ভাত আঞ্জা চব হৈ গ'ল মানে এতিয়া মানে এইখিনি হ'লেই হৈ যাব আৰু মোৰ যাব মাতটো নোলোৱা হৈ গৈছে কাৰণ চৰ্দি বহুত বেছি লাগি আছে আৰু এতিয়া ফটাফট এইখিনি বনাওঁগৈ গাইছ খোৱাৰ শেষ কথা নে কি হাঁহ মাংসৰ মজাই বেলেগ এটা আৰু এতিয়া ধুনীয়াকৈ বহাই দি দিলোঁ কেৰাহী আৰু এতিয়া ধুনীয়াকৈ বনাওঁ মই ইমান ধুনীয়া লাল টিক টিক মাংস আৰু এইপিনে ধুনীয়াকৈ গোটেই মছলা পাতি ইপিনে পিঁয়াজ কাটি কুটি ৰেডি গাইছ চাব পাৰে আমাৰ কেৰাহীখনৰ অৱস্থা হৈ গ'ল কি মানে মাংস আৰু কোমোৰাটো বেছি হৈ গ'ল আৰু মানে কেৰাহীখন সৰু হৈ গ'ল তো ঢাকি থৈ দিলি চাহিব বুলি কৈছে তেনেকৈ ঢাকি থৈ দি এতিয়া তো বেছি হৈ গ'ল যিহেতু লাৰিদিনা বাতিখনে একদম কম পাৱাৰত দি মানে চাহ খাব লাগিব আগে তাৰপিছত ধুবা ল'ব কাৰণ ডাঙৰ ডাঙৰ কেৰাহীকেইখন নল দি মানে বনালোৱে বনাবা আৰু মানে বাচনি নাই আৰু নিচিনা সৰু চব আমাৰ মানে একদম টিকলা টিকলা সৰু সৰু কেৰাহী আৰু সেইকাৰণে মানে এতিয়া মানে বনাবা মানে অলপ অসুবিধা হৈ আছে তো তেনেকৈ এতিয়া মানে কষ্টখিনি মানে খামাব লাগিব আৰু এতিয়া মানে চাহিব অলপ যিহেতু কোমোৰা হয় তাৰ পানীখিনি ওলাই কিনে আৰু এতিয়া ধুনীয়াকৈ ঢাকি ঢাকি দি আছোঁ বহুতখিনি মানে চাহি যাই আছে আৰু এতিয়া ভালকৈ লাৰি দিব পৰা নাই তো ধুনীয়াকৈ এতিয়া মানে হৈ যাব আৰু কোনোমতে আৰু ভালকৈ কৰিলে আৰু মাংসটো মানে ধুনীয়াকৈ আগে ফ্ৰাই কৰি ল'লোঁ মই সেই পৰি যাই থকা দেখিলোঁ তো কাৰণ কোমোৰাখিনি যদি তলত দিব পাৰোঁ তেতিয়া তলত ধুনীয়াকৈ নালাগিব চ' গাইজ ফাইনেলি হৈ গ'ল মোৰ ৰেডি তো কেনেকুৱা হৈছে কালাৰটো ক'ব ৱাহ বিৰাট বিৰাট বেছি ধুনীয়া আৰু বিৰাট বেছি ধুনীয়া আৰু খাইটো বিৰাট বেছি ভাল লাগিব ব্ৰইলাৰ মাংসখিনিও বোলে বহুত বেছি ধুনীয়া হৈছে হাজবেণ্ডহঁতক দিছিলোঁ ব্ৰইলাৰ মাংস খাবৰ কাৰণে এইখিনি চাটনি মানে খাইছে আৰু বহুত বেছি ভাল হোৱা বুলি কৈছে আৰু এইখিনিও চাহ কেনেকুৱা হয় মই যদি এনেকৈ সোধোঁ তো ভাল হোৱা বুলি ক'ব মই যদি আৰু কেমেৰাত যদি সোধোঁ ফাল্টু হৈছে বা বেয়া হৈছে বুলি সুধিব চাব পাৰে কাঁহী চাহী ধুই মানে ধুনীয়াকৈ ৰেডি আৰু এতিয়া পূৰা আন্ধাৰো হ'ল আহি মানে দেৰি কৰি আহিলে একেবাৰে হোৱা কৰি আহিছে বোলে তো মোৰো এতিয়া মানে ফাইনেলি হোৱা কৰিলোঁ এইখিনি দিনটো বনাই থকা নাই দি মই মানে কাম কৰি আছিলোঁ অলপ এইখিনি হোৱা কৰি পেলাই মাংসখিনি অলপ সেনেকৈ মানে থৈ দিছিলোঁ মানে বনোৱা নাছিলোঁ এতিয়া ধুনীয়াকৈ বনালোঁ আৰু এতিয়া আহিল যিহেতু ভাত চাত গা পা ধুই আছে ভাত চাত এতিয়া বাঢ়ি দিম ধুনীয়াকৈ আৰু এইপানে ধুনীয়াকৈ ওলাই ল'লোঁ জলপে আচাৰ এইপানে জলকীয়া আৰু এইপানে ধুনীয়াকৈ পিঁয়াজ কাটিম এতিয়া আৰু এইপানে পাপৰ আনিছে এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰিম পাপৰ আৰু এতিয়া মানে এইখিনি কাঁহী ধুইছিলোঁ মই এতিয়া আৰু মানে ডিছপাতকৈ লৈ আনিম মায়ে ইমানখিনি কষ্ট কৰি চাব নালাগে তো ডিছপাততে দি দিম আৰু মই ধুনীয়াকৈ পানী চানী যোগাৰ কৰি এতিয়া মানে ডিছপাততে ধুনীয়াকৈ ভাত দিম আৰু এতিয়া ভাত খাব আহিব আৰু অলপ দেৰিকৈ এইখিনি মানে ধুনীয়াকৈ বনাম চ' ফাইনেলি গাইজ আমাৰ মানে গোটেই মানে কাম কমপ্লিট হৈ গ'ল খোৱা লোৱা ৰন্ধা বাঢ়া চব মানে কমপ্লিট আৰু বহুত বেছি টেষ্টি হৈছে বুলি হ'লে কৈছে আৰু ময়ো খালোঁ যিহেতু বহুত বেছি টেষ্টি হৈছে আৰু দাদা আছিলে মানে দাদা আহিছিল আমাৰ ঘৰত তো দাদাকো ধুনীয়াকৈ ভাত চাত খুৱাই পঠাই দিলোঁ আৰু আমিও খালোঁ চবেই মানে ভাত চাত খাল আৰু ঘৰৰ সকলো গ'ল
আৰু এতিয়া মানে ময়ো ধুনীয়াকৈ ভাত চাত খাই পেলাই আহিলোঁ। বহুত বেছি টেষ্টি হৈছিল দেই মাংসখিনি। নিশ্চয় আপোনালোকে দেখি অলপ অনুমান কৰিছে আৰু ইমান বেছি নাজানো, তথাপিও মানে বহুত বেছি ভাল হৈছে আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো ভাল লাগিছে যদি লাইক এটা কৰি দিব। বাই বাই গাইছ।